खुलुमबाय स्टुडियो आं रबिन बसुमतारी आरो बे समाव मन्त्रि सरन बर'नि बाख्नायजाथाव थांखि माजबाट विधानसभा बियाबनि सा जौसे जखा बेरामिफोरखौ जोथोन लानायनि बिबानखौ मावख'आरि महरै आखायाव लादों बिथां सरन बर'आ बे हाबाफारिनि गेजेरजों मन्त्रि सरन बर'आ गावनो खहा जानाय सा जौसे बेरामिफोरनो नांगौ जानाय मुवा बेसादफोरनिफ्राय लानानै गासै रोखोमनि फाहामथाय होनायनि बिबानखौ आबुङै लागोन होननानै फोरमायो बिथां सरन बर'आ माजबाटनि अराङाव खुंजानाय मोनसे हाबाफारियाव मन्त्रि सरन बर'आ सा जौसे जखा बेरामि बा टिबि बेरामिफोरनो थाजिम आदारनि किट राननानै होयो बिथाङा बुंदों दि दासान्दि उदालगुरि जिल्लायाव गासै सा 400 टिबि बेरामिफोरा रेजिस्टार जानानै दं बेनिनो सा 120आ माजबाट बियाबनि थाखायल' समाजाव टिबि बेरामखौ फोजोबस्रांनायनि बे मिशनखौ आरोबाव गोख्रों खालामनो थाखाय मन्त्रि सरन बर'आ जायगानि फालांगिरि राजखान्थियारि दैदेनगिरि आरो सांग्रां नोगोरारिफोरखौ सिगांथिं फैनो खावलायदों बिथाङा साफ्रोमबो सुबुंखौनो गाव गावनि ओनसोलाव टिबि बेरामिफोरनि थाखाय बिबान लानानै टिबि उदां भारत एबा टिबि मुक्त भारत सोरजिनायनि बे गिदिर थांखियाव सांग्राङै बाहागो लानो खावलायो আজি আমাৰ এই ওৰাং ব্লক PHCৰ আণ্ডাৰত আমাৰ জিলা টিবি ডিপাৰ্টমেণ্টৰ যোগেদি এটা কাৰ্যসূচী লোৱা হ'ল এই কাৰ্যসূচীটো হ'ল যে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ টিবি মুক্ত ভাৰত এই অভিযানৰ যোগেদি আমি এটা কাৰ্যসূচী লৈছোঁ কাৰ্যসূচী এনেকুৱা যে টিবি ৰোগীৰ কাৰণে যক্ষ্মাৰ কাৰণে চৰকাৰখনে ঔষধ ইত্যাদিৰ ব্যৱস্থা সব কৰা হৈছে কিন্তু তাৰ বাদেও এই টিবি বা যক্ষ্মা ৰোগীসকলক তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে অকণমান অলপ যিখিনি ব্যৱস্থা কৰিব লাগে এই ক্ষেত্ৰত মানে তেনেকা সোশ্যাল ওয়ার্কাৰে হওক বিজনেছমেনে হওক পাব্লিক ৰিপ্ৰেজেণ্টেটিভে হওক তেখেতসকলক অকণমান এডপ্ট কৰি ল'ব কৈছে তাৰ কাৰণে মই নিজে আজি মই 100 জন যক্ষ্মা ৰোগীসকলক এডপ্ট কৰিছোঁ আৰু এই 100 জন ৰোগীসকলক মোৰ তৰফৰ পৰা খাদ্য বা নিউট্ৰিশ্যন হিচাপে আজি মই কিছু সামগ্ৰী এটা পেকেট তৈয়াৰ কৰি আজি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ 100 জন আজি ইয়াত যক্ষ্মা ৰোগীসকল আহিছে তেখেতসকলক আজি অকণমান সজাগতাও কৰা হৈছে যক্ষ্মা ৰোগীটো কেনেকুৱা ইয়াৰ লগত যুঁজিবৰ কাৰণে আমি কি কৰিব লাগে ঔষধটো কি ধৰণে ব্যৱহাৰ কৰিব লাগে এইটো কোৱাৰ পিছত স্বাস্থ্যত কি ধৰণে আমাৰ প্ৰব্লেম সৃষ্টি হয় এই সময়ত আমাক প্ৰটিনৰ কি ধৰণে দৰকাৰ হয় ফাইবাৰৰ কি ধৰণে দৰকাৰ হয় কি খাব লাগে এই কথাখিনি কথা আজি সজাগতা হিচাপে কৈ আমি মোৰ তৰফৰ পৰা প্ৰায় 100 জনক প্ৰায় নহয় 100 জনক আজি এটা খাদ্যৰ থপলা দিয়া হ'ল আৰু আশা ৰাখিছোঁ আমাৰ মাজবাট সমষ্টিত যিমানখিনি যক্ষ্মা ৰোগীসকল আছে ইমিডিয়েট তেওঁলোকে ভাল হওক নিৰোগী হওক যক্ষ্মা আমাৰ পৰা মুক্ত হওক তাকে মই কামনা কৰিছোঁ মই আজি খবৰ লৈ পাইছোঁ মাজবাটত প্ৰায় এতিয়াও 400 জন মান ডিষ্ট্ৰিক্টত 400 এতিয়াও ৰেজিষ্টাৰ্ড যক্ষ্মা ৰোগীসকল আছে মাজবাটত 100 বেছি হ'ব বোধহয় 120 আছে মই আজি 100 জনক দিয়া হৈছে মই 120 বুলি গম পোৱা হ'লেতেন মই 120কো আজি দি দিলেহেঁতেন পাইছে না আজি হেক কৰি দিলেহেঁতেন তো আৰু আমাৰ সমাজত যথেষ্ট ব্যক্তিসকল আছে মই আহ্বান কৰিম অকল জনপ্ৰতিনিধি নহয় আমাৰ তেনেকা সমাজকৰ্মী ব্যক্তিসকল আছে বিজনেছমেনসকল আছে এই সকলেও এই এটা পবিত্ৰ কামটো হাতত ল'ব পাৰে তাৰ কাৰণে তেখেতসকলকো মই আহ্বান কৰিছোঁ এইটো অকল এজন ব্যক্তিৰ চেষ্টা নহয় সামূহিক প্ৰচেষ্টা আমি সামূহিকভাৱে এই আজিৰ এই নতুন ভাৰতত আমি যক্ষ্মা মুক্ত হ'ব লাগে উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে নতুন চৰকাৰখনে বিভিন্ন আলোচনা কৰা হৈছে আৰু ইতিমধ্যে আলোচনা কৰি মিলি এখন সমষ্টিৰ ভিতৰত কমসে কম মিনিমাম অপাৰেশ্যন কৰিব পাৰা এই ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে স্বাস্থ্য বিভাগে আমাক প্ৰতিশ্ৰুতি দিছে তাৰ কাৰণে সমষ্টিত থকা 2খন 3খন 4খন সব হস্পিটেলত গোটেইখিনি ফেচিলিটি নহ'লেও সমষ্টিৰ ভিতৰত কোনোবা এখনত অপাৰেশ্যন কৰিব পৰা ফেচিলিটি হ'ব এইখিনি ব্যৱস্থা আমি কৰিম আৰু বাকি মিনিমাম যিখিনি আমাৰ কি কয় ইমিউনাইজেশ্যন হওক বা তেনেকা সৰু সুৰা বেমাৰৰ কাৰণে টেবলেট কিবা কিবি টেষ্টিং পৰীক্ষা এইখিনি ব্যৱস্থা সবতে আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিম সজাগতাৰ প্ৰয়োজন আছে হয় হয় এইখিনি মাজে মাজে হৈ থাকে ময়ো সময় সুযোগ লৈ পেলাই তেনেকা ধৰণৰ সজাগতা সভাবিলাকত মই থাকিব চেষ্টা কৰিম